মোৰ নিচিনা চাগে বহুত মহিলা আছে এনেকৈ বহুত কথা নজনা হয়তো মই বহুত পাছত গম পালোঁ ভিডিঅ'টো তথাপিও বনালোঁ আপোনালোকে ভাল পাব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু তেনেকুৱা মহিলাবিলাকক উদ্ধাৰ মানে কিনো আৰু উপকৃত কৰিব তেওঁলোকক আৰু তেওঁলোকে ভাল পাব আৰু বহুত খৰচো নহয় মাহে মাহে কিনি থাকিব নালাগে সেইবাবে ভিডিঅ'টো বনালোঁ আপোনালোকৰ বাবে যিমান পাৰে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰম্ভণিতে কৈ দিছোঁ পুৰুষসকলৰ কাৰণে ভিডিঅ'টো নহয় আচলতে মহিলাসকলৰ বাবে সেইবাবে পুৰুষসকলে স্কিপ কৰিব পাৰে কোনো কথা নাই হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আশা কৰোঁ সকলোৰে ভাল আৰু আমিও ভালে বাৰু আৰু আজি বিশেষকৈ মহিলাসকলৰ বাবে এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰতে আৰু বলক তেতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ পুৰুষসকলে চাব পাৰে নাচাব পাৰে আপোনালোকৰ কথা চালেও কোনো আপত্তি নাই আৰু বলক তেতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে বাৰু পিৰিয়ডছৰ সময়ত কি ব্যৱহাৰ কৰে পেড ব্যৱহাৰ কৰে নে কাপ ব্যৱহাৰ কৰে মই ফাৰ্ষ্ট টাইম এইটো কাপ ব্যৱহাৰ কৰিবলৈ লৈছোঁ কেনেকুৱা পাওঁ নাজানো কিন্তু আপোনালোকক অভিজ্ঞতাটো কম বুলি ভাবিছোঁ সেইকাৰণে ভিডিঅ'টো আগতীয়াকৈ আৰম্ভ কৰি থৈছোঁ এইটো হ'ল কাপটো দেখিছে নহয় কেনেকুৱা পাওঁ সেইটো জনাম এইটো ভিডিঅ'তে জনাম আপোনালোকক কিন্তু ইউজ নকৰাৰ আগতে সেইটো দেখাই ল'ব বিচাৰিছোঁ দেখিছে নহয় আৰু এনেকুৱা এখন কাগজ আহে কেনেকৈ ব্যৱহাৰ কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে এইটো আপোনালোকে চাব পাৰিব আপোনালোকেও আনিব পাৰিব যদি মই ভাল পাওঁ তেতিয়া আপোনালোকক ক'ম বাৰু আপোনালোকে কোনে কোনে ব্যৱহাৰ কৰে বাৰু জনাবচোন আৰু এইটো মই আনিছোঁ এভাৰটিনৰ এয়া দেখিছোঁ কিদৰে ব্যৱহাৰ কৰিব পাৰে কেনেকুৱা ধৰণৰ মানে চব ইয়াত ডিটেইলছ দিয়া আছে আৰু এইটো এনেকুৱা ধৰণৰ কাপটো ধুনীয়াকৈ ইয়াত খাপ 3টা আছে আৰু এইটো কিমানৰ 15 ml হয় এনেকৈ ল'ব লাগিব বস্তুটো ইয়াত তেনেকুৱা ধৰণেই আছে ইয়াত ধুনীয়াকৈ চালে আপোনালোকেও গম পাব আপোনালোকে ইউজ কৰিব বিচাৰিলে মানে আৰু এটা কথা আপোনালোকক জনাওঁ যে এই বস্তুটো মই ক'ৰ পৰা লৈছোঁ কিমান দাম কি কথা এইবিলাক জানিবলৈ হ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু বাকী ডিটেইলছ এইখনতে আছে চব এই কাগজখনতে থাকে কেনেকৈ ব্যৱহাৰ কৰিব লাগে কেনেকৈ কি আপোনালোকে ল'লে মানে ইয়াতে চব পাব আৰু ইয়াৰ লগত বক্স এটাও আহিছিলে বক্সটো আচলতে বেটিয়ে নি পিনাই ক'ৰবাত খেলিলে টুকুৰা কৰিলেগৈ এতিয়া মই বক্সটো দেখাব নোৱাৰোঁ আপোনালোকক আৰু তেনেকৈ বক্স আহিলে মানে বেটিয়ে খুব বেছি ভাল পায় আৰু এখন পলিথিন আহে যে গুটি টাইপত এখন ফুটুৱাই মানে খুব বেছি ভাল লাগে মই নিজে ফুটুৱাই থাকোঁ কিন্তু বেটিয়ে বৰ ভাল পায় সেইখনো নি পিনে ক'ৰবাত পেলালেগৈ এতিয়া আপোনালোকক এইটোকে দেখালোঁ আৰু সেইটো আজৰি আৰু খুলি মেলি বেটিও নি খেলি মেলি আজৰি খেলি কৰি তাৰপিছত এতিয়া এইখনতে চব ডিটেইলছ আছে আপোনালোকে ল'লে মানে ল'ব পাৰিব আৰু মই ইউজ কৰি চাই লওঁ আপোনালোকক ডিটেইলছটো জনাই দিম কেনেকুৱা পাওঁ ইউজ কৰি আৰু এইটো ইউজ কৰিলে সকলো কৰিবলৈ চাগে ভাল হ'ব কামবিলাক কৰিবলৈও কিছুমান আমাৰ এতিয়া ক'ৰবাত যাবলৈ অকণমান পেড ব্যৱহাৰ কৰিলে অসুবিধা হয় সেইকাৰণে ভাবিছোঁ মই এবাৰ প্ৰথম ইউজ কৰিম আৰু আপোনালোককো অভিজ্ঞতাটো জনাম কেনেকুৱা পাওঁ আৰু আপোনালোকেও যদি ভাল দেখে ল'ব পাৰে ইউজ কৰি চাব পাৰে আপোনালোকো ট্ৰাই কৰিব পাৰে আৰু বাকী একো জানিবলগীয়া তেনেকুৱা কথা নাই এইখনতে সকলোবিলাক থাকে আৰু বক্সটোত বাৰু একো নাই বক্সটোত ইমান হেৰি নাই এইখনহে মেইনখন এইখন চাব লাগিব আপোনালোকে এইখন চাই ইউজ কৰিব লাগিব আৰু তেতিয়া মই ইউজ কৰি আপোনালোকক জনাম হেল্ল' আজি হৈ গ'ল নেক্সট ডে আৰু আজি মই কাপ ব্যৱহাৰ কৰি আছোঁ তো মই কওঁ যে আপোনালোকেও ব্যৱহাৰ কৰক আৰু মই নকওঁ যে আপোনালোকে ব্যৱহাৰ নাই কৰা বা কিবা বুলি বহুতে ব্যৱহাৰ কৰিছে বহুতে হয়তো ভিডিঅ' দিয়া নাই বহুতে দিছে আৰু ভিডিঅ' চাইও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু বহুত বেছি ভাল হয় কাৰণ মাহে মাহে পেড কিনি থাকিব লাগে আৰু পইচাও বহুত বেছি যায় এটা পেডত কিমান দাম আপোনালোকে জানেই আৰু এইটো কাপটো মেটেৰিয়েল কাপটো এবাৰ কিনিলে আপোনালোকে 10 বছৰ 12 বছৰ আৰামত যাব আৰু এটা হ'লে হৈ যাব দিনটোত আপোনালোকে ধুই মেলি ধুনীয়াকৈ ইউজ কৰিব পাৰিব একেটাকে ৰিপিট কৰি থাকিব পাৰিব আৰু পেড হ'লে মানে মাহেতো যায়েই আৰু দিনত 3টা 4টা লাগে 2 ঘণ্টা 3 ঘণ্টা মূৰে বদলি কৰিব লাগে নহয় জানো আৰু এইটো হ'লে সুবিধা হ'ব আপোনালোকৰো আৰু পইচাও বাচিব আৰু সেয়াই আপোনালোকে ইউজ কৰি চাব পাৰে আৰু মই এইটো লৈছিলোঁ ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ বহুত বেছি দাম নহয় 245 টকা লৈছে আৰু সেয়াই আৰু উপলব্ধ আছে মেটেৰিয়েল কাপটো আপোনাৰ ফ্লিপকাৰ্ট এমাজন আৰু কি কয়
মিছো ইয়াত চবতে উপলব্ধ আছে, আপোনালোকে ল'ব পাৰে। চবতে প্ৰাইচবিলাক বেলেগ বেলেগ আছে। মই কিন্তু ফ্লিপকাৰ্টতে লৈছিলোঁ, তাত দামটো 245 টকা আছিলে আৰু ভাল পাইছোঁ। সেয়াই আৰু আপোনালোকক ক'লোঁ, আপোনালোকৰ ইচ্ছা কৰিলে ল'ব পাৰে আৰু ইউজ কৰি চাওক, ভাল পাব। আৰু পিৰিয়ডছ হৈ আছে নেকি আপুনি একো গম নাপাব ইউজ কৰাৰ পিছত, মানে ইমান গম নাপায় আৰু যেনেকৈ পেডটো ধৰক পেড ব্যৱহাৰ কৰি থাকিলে যেনেকৈ কিবা এটা লাগি থকা নিচিনা লাগে, তেনেকুৱা একো অনুভৱ নহয় আপোনালোকে ইউজ কৰি চাব পাৰে। বিশেষকৈ একো নকওঁ আজি, আৰু ইমানেই ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ বাবে। আশা কৰোঁ ভাল পাব আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে। শেষত আৰু এটা কথা ক'বলৈ আছে, আপোনালোকে চেনেলটো যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব। আৰু বহুত বেছি কষ্টত ভিডিঅ'বিলাক বনাওঁ, সকলোৱে জানেই, সেইকাৰণে ছাবস্ক্ৰাইবটো কৰি দিব। ভিডিঅ' চাই বহুতে চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, ছাবস্ক্ৰাইবটো কৰি দিব। বাকী সকলোৱে ভালে থাকক সেয়া কামনা কৰিছোঁ। আৰু ইমান শেষলৈকে যে ভিডিঅ'টো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ থাকিল আপোনালোকলৈ। আশা কৰোঁ আকৌ এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।